তো ফাইনেলি আহি গ'লো ভেলাঘৰ এয়া ভেলাঘৰ আপোনালোকক দেখাই দিলোঁ খুব ধুনীয়া পৰিৱেশ এটা আৰু লাইট চাইট চব নুমাইছিল দেই একেবাৰে নোহোৱা কৰি দিছিলে আমি কোৱা কাৰণে আৰু যিহেতু মৃদুল আহিছে ইয়া আমাৰ আছে ঠেং মেলাৰ বাই গতিকে ব্যস্ত আছে আৰু ইফালে আমাৰ ভুৰভুৰিও আহিছিল আৰু আমি অহাৰ কাৰণে হয়তো লাইটকেইটা জ্বলাই দিলে নহ'লে 10টা বজাত অফ কৰে এইয়া ভুৰভুৰি আমাৰ ওপৰত ভুৰভুৰি কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে বিশেষকৈ ধন্যবাদ আমাৰ এই মহাশয়লে তেওঁ আমাৰ কাৰণে মানে ধুনীয়াকৈ লাইটখিনি জ্বলাই দিয়ে আমাক এই তাকে এই 10টা বজাতো যে আমাক হেৰি কৰিছে খুব ভাল লাগিছে বাপৰে বাপ একেবাৰে সম্পূৰ্ণকৈ দেখাব চেষ্টা কৰিছে আপোনালোকে চাই লওক ভেলাঘৰ আৰু আহিলে আহিব পাৰে হালগাঁও বাহাৰত এইটো প্ৰতিষ্ঠা কৰিছে ইয়াৰে যুৱকসকলে লগ লাগি আৰু খুব ধুনীয়া পৰিৱেশ আৰু 7 তাৰিখে মাঘৰ 7 তাৰিখ ফাংচন হ'ব আধুনিক কম্পিটিশ্যনো আছে আৰু কম্পিটিশ্যনৰ বেনাৰখন আপোনালোকক দেখাই দিছোঁ যদি কোনোবা আহে আহিব পাৰে যোগাযোগ কৰিব পাৰে কণ্টেক্ট নম্বৰো দিয়া আছে তলত এইফালে আধুনিক পুৰস্কাৰ আছে এইবিলাক চাই লওক আপোনালোকে ভৰ্তি মাচুল 100 টকা ভুৰভুৰি কেনেকুৱা অনুভৱ ই বহুত ভাল লাগিছে ইয়াৰে ক্ৰেডিট এটা মানুহলৈ যাব নহয় আমাৰ কংকন দাস ইফালে আহাছোঁ দেখে দিয়ক অৱশ্যে বনোৱা মানুহটোক ক্ৰেডিটটো লাগে দেই বনোৱা মানুহজন এইজন চাই লওক যিজনে আৰ্টটো বনাইছে খুব ধুনীয়াকৈ বনাই লৈছে ডেকৰেশ্যনৰ পৰা গোটেইখিনি কৰিছে মেনেজমেণ্ট ইমান ধুনীয়াকৈ বনাইছে আছোঁ কংকনে বনাইছে বহুত ভাল লগা বনাইছে আমাৰ সকলোলৈ মানে গ'লেতো বিহুটো তথাপি আৰু মানে হিয়া ভৰা শুভেচ্ছা থাকিল চবলৈ মানে আমাৰ ফাংচন আছে 7 তাৰিখে সকলোৱে আহিব চাব উপভোগ কৰিব সকলোৱে সঁহাৰি জনাব ধন্যবাদ আজিলৈ ইমানে গতিকে খুব ধুনীয়া পৰিৱেশ এটা দেখালোঁ আপোনালোকক ৰাতিৰ পৰিৱেশত খুব ধুনীয়াকৈ লাইট জ্বলাইছে এনেকৈ জাপি দিছে খুব ধুনীয়া পৰিৱেশ একেবাৰে গতিকে আপোনালোকে আহক চাওক ইয়াতে ফটো উঠক খুব ধুনীয়া এইটো